হাই এভৰিৱান, মই নাদিৰাই স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কফি ফেচ মাস্ক। তো এইটো কেনেকৈ বনাওঁ আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এয়া প্ৰথমতে আমাক লাগিব এচামুচ কফি পাউডাৰ। কফি আমাৰ ছালৰ বাবে ইমানেই ভাল এটা উপাদান, অন্য কোনো বস্তুৰ লগতে ইয়াৰ তুলনা নহয়। আৰু আমাক ইয়াতে লাগিব এচামুচ মৌ আৰু লাগিব অলপ নেমুৰ ৰস। এয়া মই এনেকৈ ৰসখিনি উলিয়াই ইয়াতে দি দিছোঁ। দি পেলাই গোটেই বস্তুখিনি ভালকৈ মিহলাই ল'ম। লৈ পেলাই এটা ফেচ মাস্ক তৈয়াৰ কৰিম। কফি অকল খোৱাৰ বাবেই ব্যৱহাৰ নহয়, ই আমাৰ ছালৰ বাবেও বহুত কাৰ্যকৰী ভাল এটা উপাদান। কফিয়ে আপোনাৰ ছাল ভালে ৰখাত বহুত সহায় কৰিব। কফিত আছে ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট। এই এণ্টিঅক্সিডেণ্টৰ সহায়ত কফি মাস্কে আপোনাৰ ছালৰ নানা সমস্যা দূৰ কৰিব পাৰে। কফিয়ে আপোনাৰ ছালৰ বলিৰেখা বা ডাৰ্ক চাৰ্কল, ড্ৰাই স্কিন বা পিগমেণ্টেশ্যন, ব্লেক হিটছৰ সকলো সমস্যা দূৰ কৰাত সহায় কৰিব আৰু ছালৰ উজ্জ্বলতা বঢ়াই তুলিব। আপোনালোকে নিজৰ ফেচটো ভালকৈ ফেচ ৱাছ কৰি বা ক্লিনজাৰেৰে ফেচটো ক্লিন কৰি ল'ব। লৈ পেলাই এনেকৈ ফেচ মাস্কটো গোটেই মুখত লগাই দিব ধুনীয়াকৈ। লগাই লৈ আপোনালোকে 10 মিনিট সময় ৱেইট কৰিব। ঠাণ্ডা পানীৰে ধুই দিব পাৰে বা ৰুমাল এখন তিয়াই সেইটোৰে মুচি ভালকৈ পৰিষ্কাৰ কৰি ল'ব পাৰে। নেমুত থকা ভিটামিন চি এণ্টিঅক্সিডেণ্ট হৈ আমাৰ ছালত কাম কৰে। নেমুৰ ৰসত থকা এণ্টিফাংগাল উপাদানটো আমাৰ ছালৰ বাবে বহুত ভাল এটা উপাদান। নেমুত এচিডেটিক উপাদানে আমাৰ দাগবিলাক নাইকিয়া কৰাত সহায় কৰে। আমি বাহিৰলৈ ওলাই যোৱাত ৰ'দৰ তাপৰ পৰা আমাৰ ছালত যিটো ক'লা চামনি পৰে, সেইটো অতি সহজতে নাইকিয়া হয়। এয়া চাওক, মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া মই কটন ৰুমাল এখন পানীত তিয়াই লৈছোঁ। তিয়াই লৈ মুখখন ভালকৈ এতিয়া পৰিষ্কাৰ কৰি ল'ম। আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিবও পাৰে। আপোনালোকৰ তাত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত ফ'ল' কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ৱাও, দেখিছেনে বাৰু? স্কিনটো ইমান ধুনীয়া হৈছে একদম। মোৰ নিজৰে স্কিনটো পাতল পাতল লাগি গৈছে, কিমান চাফা হৈছে। হাজবেণ্ডেও মোক দেখি সুধি আছিলে মুখত কি লগাইছে, ইমান চাফা চাফা লাগিছে। তো মই কোৱা নাছিলোঁ, কৈছিলোঁ কিয় ক'ম, মোৰ ভিডিঅ'ত চাই ল'বা ইউটিউবত গৈ পেলাই। বহুত চাফা হৈছে মুখখন। আপোনালোকে নিজে যদি ঘৰত সপ্তাহত 2-3 বাৰ কেনেকৈ লগাই নিজেই সুফল পাব, তাৰ লগালেই গম পাব। গতিকে আপোনালোকে ঘৰতে এনেকৈ ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ৰ